আসলতে আমাৰ যি বিজনী আজি শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আৰু লগতে মেলা আজি 13 দিনীয়া কাৰ্যসূচীৰে এই মেলা আৰম্ভ হ'ব আৰু আমাৰ এই বিজনী লক্ষ্মী পূজাৰ এক ঐতিহাসিক দিন বুলি আজি আমি সকলোৱে জানো কাৰণ প্ৰায় 131 বছৰ আগৰ পৰা ৰেকৰ্ড অনুযায়ী কিন্তু তাৰ আগতো এই মেলা অনুষ্ঠিত হৈছিলে বুলি মানুহৰ মুখে মুখে উচ্চাৰিত আছে বা মানুহে বিভিন্ন সময়ত কৈ গৈছে এইবাৰ আমি ৰেকৰ্ড হিচাপে 131তম লক্ষ্মী পূজা আৰু মেলা সেইকাৰণে মই গোটেই অসমবাসী আপোনালোকৰ জৰিয়তে আমন্ত্ৰণ জনাম আৰু অনুৰোধ জনাম যে এই ঐতিহাসিক মেলাখনত সকলোৱে অংশগ্ৰহণ কৰিব লাগে তেওঁলোকে এই ঐতিহাসিক মেলাখনত অংশগ্ৰহণ কৰিলে ইয়াৰ ঐতিহ্য বাঢ়িব আৰু আমাৰ বিজনী সমষ্টিৰ ৰাইজ বা আমাৰ চিৰাং জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই এই মেলাৰ বা এই কমিটিত অংশগ্ৰহণ কৰি এই মেলাখনক ৰক্ষা কৰাৰ কাৰণে পূজা কমিটিয়ে যথেষ্ট পৰিমাণে কষ্ট কৰি যায় আৰু তেনেকে আজিলৈকে ধৰি ৰখা হৈছে। এইবাৰ আপোনালোকে চাইছে যে আমাৰ এই লক্ষ্মী পূজা কমিটিয়ে ইমান ধুনীয়াকৈ মন্দিৰখন সজাই পৰাই তুলিছে। যোৱা সেইদিনে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও আহিছিলে আৰু তেতিয়াও তেওঁ কৈ গৈছে যে এই মেলাৰ যি ঐতিহ্য তেওঁ কৈ গৈছে আৰু তেওঁ আৰ্থিকভাৱে কিছু সাহায্যও দিছিলে। সেইকাৰণে মই এই মেলা কমিটিক বিশেষকৈ তেওঁলোকক ধন্যবাদ দিব লাগিব। তেওঁলোকে ইমান শৃংখলাবদ্ধভাৱে এই মেলাখন সম্পূৰ্ণ কৰে প্ৰতি বছৰে। এইবাৰো দুইবাৰ আমি হয়তো কোভিডৰ কাৰণে মেলাখন কৰিব পৰা নাছিলোঁ। এইবাৰ আমি যিহেতু কোভিডৰ পৰা পৰিত্ৰাণ পাইছোঁ আমাৰ মেলাখন খুব যথেষ্ট সুকলমে হৈ যাব বুলি মই আশাবাদী আৰু মই ভাবিছোঁ যে এই ঐতিহ্য আমাৰ সদায় থাকিব আৰু ভৱিষ্যতলৈ আমি আৰু সুন্দৰকৈ নিয়াৰিকৈ কৰাৰ চেষ্টা কৰিম। এতিয়াও খুব এই কমিটিয়ে সুন্দৰকৈ নিয়াৰিকৈ কৰি আছে। ইয়াতকৈ আমি আৰু বেছি ডেভেলপ কৰিব পাৰোঁ নেকি সেইখিনি আমি নিশ্চয়কৈ চিন্তা চৰ্চা কৰিম।